হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে চাগে। মোৰো ভাল বৰ্তমান। মাজতে গাটো খুব বেয়া আছিলে, এতিয়া বহুত সুস্থ হৈছোঁ আৰু হ'লেও দুৰ্বল ভাৱটো আছে আৰু বহুত দিন সেইবাবে ভিডিঅ' দিবও পৰা নাছিলোঁ। ডেইলি দিবলৈ চেষ্টা কৰোঁ, তথাপিও পৰা নাছিলোঁ গাটো বেয়া কাৰণে, আৰু তনবিৰৰ লগতো ব্যস্ত হৈ থাকিব লাগে, সেইবাবে দিগদাৰো হয় অকণমান। আজি থাম্বনেইল দেখি তলৰ গম পাইছেই চাগে কিহৰ ওপৰত মই ভিডিঅ'টো বনাব লৈছোঁ। কালি মই বস্তুকেইটা আনিলোঁ, দুটা বস্তু আনিলোঁ, নতুনকৈ বনাবলৈ দিছিলোঁ। ভাবিলোঁ মোৰ বহুত ভাল লাগিছে, ভাবিছোঁ আপোনালোককো দেখাওঁ, আপোনালোকো মোৰ ইউটিউবৰ ফেমিলি হয়, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব খুজিছোঁ সেই অকণমান সুখবিলাক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লগতে যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, আৰু বেল আইকনটোও টিপি থ'ব যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে। আৰু ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ, বহুত দিন ভিডিঅ' দিব পৰা নাই, কিন্তু দিবলৈ মই বহুত চেষ্টা কৰোঁ। সময় তেনেকৈ নিমিলে, দেহাও ভাল নাথাকে, ল'ৰা ছোৱালীৰ লগতো লাগি থাকিব লাগে। ভাবিলোঁ আজি এই বস্তুকেইটা আনিছোঁ যেতিয়া আপোনালোককো দেখাওঁ, সেইবাবে ভিডিঅ'টো বনালোঁ। চাই থাককচোন আপোনালোকে ভিডিঅ'টো, অকণো স্কিপ নকৰাকৈ চাই থাকক, কেনেকুৱা লাগে জনাব দেই। খাৰুযোৰ হয়, এইটো ডিজাইন হয়। কেনেকুৱা লাগিছে ডিজাইনটো আপোনালোকে জনাবচোন। ইয়াতকৈ যদি ভাল ডিজাইন কিবা আছে ক'ব আপোনালোকে, আৰু মোৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এইযোৰ কাণফুলিযোৰ হয়, এইযোৰ কাণফুলিযোৰ হয়। এইযোৰ কাণফুলিযোৰ অলপ আন্ধাৰ পৰিছে। কেনেকুৱা লাগিছে ডিজাইনটো ক'ব দেই, ভাল লাগিছে নাই। তলত এনেকৈ তিনিটা গুটি আছে, আৰু লাইট পিংক আৰু হোৱাইট ষ্টন দিয়া হৈছে। এইযোৰ কাণফুলিযোৰ আৰু এইযোৰ খাৰুযোৰ। এইযোৰ খাৰুযোৰ কালি আনিলোঁ সোণাৰীৰ পৰা। বনাবলৈ দিয়া দিন হ'ল, কিন্তু যাবহে পৰা নাছিলোঁ আনিবলৈ। তাৰপিছত কালি সোণাৰীয়ে ফোন কৰিলে আনিবলৈ, তাৰপিছত হাজবেণ্ডে গৈ লৈ আহিলেগৈ। ডিজাইনকেইটা কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই, ভাল লাগিছে নাই কমেণ্ট বক্সত জনাব। দেখিলে আপোনালোকে কেনেকুৱা লাগিছে জনাব, খাৰুযোৰে আৰু কাণফুলিযোৰে। এতিয়া মই আপোনালোকক এটা বস্তু দেখাওঁ, সেইটো চবৰে প্ৰিয়, চবেই ভাল পায়, নেখাই হ'লেও সেইটো বস্তু ভাল পাবই। সেইটো হৈছে মোৰ ফুল এজোপা ৰুইছিলোঁ। ফুল মই বহুত ভাল পাওঁ, কিন্তু এজোপা ৰুইছিলোঁ মই, এই বাগানভিলা বুলি কয়। এজোপা সৰুতেই ফুলিছে, সেইটো কাৰণে মোৰ ইমান ভাল লাগিছে দেখি, মনটো বিৰাট ভাল লাগিছে। আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, তেন্তে চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে। কালাৰটো বহুত মৰম লাগিছে, অকণমানকৈ ওলাইছে, আৰু সেইবিলাক সৰু সুখবিলাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ। আপোনালোকে আৰু কি ভাবে নাজানো, কিন্তু মোৰ বহুত ভাল লাগে, সেইবাবে আপোনালোকক দেখাইছোঁ। এজোপা ফুলজোপা চব অকণমানকৈ ফুলিছে, ইমান মৰম লাগিছে নহয় দেখি, বিৰাট ভাল লাগিছে। মই বোলো আপোনালোকক দেখাই দিওঁ বোলো। মই এইবিলাকৰ মাজতেই আৰু সুখ বিচাৰি পাওঁ, আৰু এইবিলাকৰ লগতে মই ব্যস্ত হৈ থাকোঁ যিকণ সময় পাওঁ। এই ফুলবোৰৰ মাজতেই, সেউজীয়াবোৰৰ মাজতেই ব্যস্ত হৈ থাকোঁ। ইমান ধুনীয়া লাগিছে ফুলিলত ফুলজোপা, আৰু ফুলিব, আৰু এইফালে ডালকেইটা ফুলিব, সৰুতেই ফুলিছে টাবতে।
এইখিনি সৰু সৰু 9 o'clockখিনিও ফুলি আছে, দেখাই দিছোঁ। মানে আৰু বেলেগ বেলেগ কালাৰো আছে মোৰ, সেইখিনি হেংগিং টাবত আছে, এইখিনি মাটিত আছে কাৰণে মই এনেই দেখাই দিছোঁ আপোনালোকক ভাল লাগিলে কাৰণে। ফুল গছটো চবেই ভাল পায়, কোনেনো বেয়া পায় ন। মোৰ আছে আৰু বহুত ফুল, কিন্তু দেখাবলৈহে সময় নাটনি। কেতিয়াবা দেখাম বাৰু আপোনালোকক ভিডিঅ' এটা বনাই পেলাই ভালকৈ। কেতিয়াবা মন বেয়া লাগি থাকিলেও এই ফুলবিলাকৰ লগতেই ব্যস্ত হৈ গ'লে পাহৰি থকা হয়, কিছুমান টেনশ্যন থাকিলেও পাহৰি থকা হয়। আপোনালোকেও চাগে ভাল পায়, বহুতেই ভাল পায়, সেইটো বস্তু কোনেও বেয়া নাপায়। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। মোৰ কাম অলপো আছে, কৰি লওঁগৈ। পটককৈ ভিডিঅ'টো বনালোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব ভিডিঅ'টো। আজিলৈ আহোঁ, বাই বাই।